Hi guys, good morning. তো আজি মই যাবলৈ ওলাইছো আজি গোৱালপাৰা ডিস্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ বুলি কয় তাতে টুৰিষ্ট প্লেচ হয় তাতে যাবলৈ ওলাইছো তো গতিকে আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে স্কিপ নকৰাকৈ তো আমি ওলাইছো এইটো আছে আমাৰ দিনন্দৰ ভাই আৰু আছে ইয়াতে হৰি ভাই গতিকে আমি তিনিওটাই যাব ওলাইছো তো গাইজ ভিডিওটো চাই থাকক স্কিপ নকৰাকৈ শেষলৈকে তো গাইজ ফাইনালি আমি আহি পালোঁ শ্ৰী সূৰ্য পাহাৰ এইটো ৰাস্তাৰে এই গেটেৰে সোমাই গ'লে আমি পাই যাম টেম্পল মানে পাহাৰখিনি পাই যাম শ্ৰী সূৰ্যৰ বাউণ্ডেৰীখিনি পাই যাম তো এতিয়া আমি সোমাই যাম তো গাইজ এতিয়া মই মন্দিৰৰ পিনে সোমাই আছোঁ সেইটো আপোনাৰ ছেকেণ্ড গেট দেখা পাই আছে আপোনালোকে এই ছেকেণ্ড গেটেৰে সোমাই যাম সোমাই যাই কিনে আপোনালোকক মন্দিৰৰ বিষয়ে আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো ইয়াৰ গেটৰ কেনেকুৱা আজি ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ এনে ফুৰিবৰ কাৰণে তো তাকে মই যি দেখোঁ আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকক গাইজ গাইজ তো আমি ইয়াতে বাইকবিলাক পাৰ্কিং কৰি দিলোঁ আৰু মানুহবিলাকে আহি আছে এইবাৰ কাৰ চাৰ পাৰ্কিং কৰি আছে তো এইটো কমপ্লিট প্লেগ্ৰাউণ্ড এইবিলাক পাৰ্কিং হয় পাৰ্কিং প্লেচ ঠিক আছে আমি টিকেট চিকেট লৈ ল'লোঁ এতিয়া 20 টকাকৈ পাৰ কিহত বাইকেতে তো গাইজ আমি সোমাই পৰিলোঁ ভিতৰলৈ সেই গেটৰ পৰা আহি আমি একদম ভিতৰলৈ সোমাই পৰিলোঁ তো ভিতৰত দৃশ্য আপোনালোকক দেখুৱাই আছোঁ চাওক চাৰিওপিনে এনেকৈ ঘূৰি কিনে দেখাই আছোঁ আপোনালোকে কেনেকুৱা নাজাৰা একদম মানে আপোনালোকে আহক এবাৰ দৃশ্যখিনি চাই যাওক কিমান বঢ়িয়া লাগে তো আগলৈকে যাই আছোঁ আমি আগলৈকে যাম দেখুৱাম কি আছে কি নাই আগত কোনটো ছাইডেৰে যাম আমি ভাবি পোৱা নাই কোনটো ছাইডে যাম আমি ফাৰ্ষ্ট টাইম প্ৰথমতে নম্বৰ ওৱান আচ্ছা এদি যাম এনেকুৱাকৈ যাব পাৰি আহক তো এনেকৈ এই গাইজ চাওক সেই বান্দৰৰ পোৱালিবিলাক সৰু টিকলা পোৱালিবিলাক ফুৰি আছে সেইবিলাক মাবিলাকে তাতে আছে দৌৰি আছে একদম এইটো দেখিছে না এইটো বহুত ডাঙৰ হয় এইটো বহুত ডাঙৰ বহুতকেইটা আছে আজি আহি মনটো বেলেগ লাগিছে ইয়াত আহি কিনে ৰে এনেকুৱা লাগছে মানে ভাষাই নাই আৰু কেনেকৈ ক'ম আজি ইয়াতে ছেকেণ্ড টাইম আহিলোঁ মই আগতে আহিছিলোঁ এবাৰ পূজাৰ সময়ত আহিছিলোঁ কিন্তু সেই পূজাৰ সময়ত বহুত তেতিয়া মই অলপ সৰু আছিলোঁ তেতিয়া আহিছিলোঁ তো আজি নেক্সট টাইম ছেকেণ্ড টাইম আহিলোঁ আজি তো আৰু ইয়াতে পূজাও আহি আছে পূজা আহি থকাৰ কাৰণে লাহেকৈ ইয়াতে কাম কৰি আছে ৰং চং কৰি আছে বঢ়িয়াকৈ পূজা আৰু বেছি দিন নাই কাৰোবাক সুধিব লাগিব আৰু কিমানমান দিন আছে পূজা সেইটো ময়ো নাজানো ভালকৈ তো এইটো চাওক আপোনালোকে মন্দিৰৰ ঘৰত আহি পালোঁ আমি তো আমি ফাৰ্ষ্ট টাইম যাম এইটো চাইডত পৰা কি আছে আপোনালোকক দেখুৱাম তাৰ মাজতে আপোনালোক এইটো চাব এইটো বৰ্ডটো চাব কোনটো ছাইডত কি আছে ইয়াত দেখিলে গম পাব কোনটো ছাইডে গ'লে ক'ত কি আছে দেখা পাব তো আমি যাম এইটো ছাইডত তো এইবিলাক কাম চলি আছে পূজাৰ কাৰণে কাম আৰম্ভ হৈ আছে বঢ়িয়াকৈ বনাব এইবিলাক ডেক'ৰেশ্যন লগাব হয় না দেখাই আছে আপোনালোকক মোৰ পিছে আহি আছে আমাৰ হৰি ভাই ভাই আহক আহি যাওক আৰু আপোনালোকক ঘূৰি ঘূৰি যদি আপোনালোক আমনি লাগিছে তেতিয়াহ'লে ক'ব লগা নাই ইয়াতে ৰেষ্ট কৰিব পাৰে চাওক বঢ়িয়াকৈ চফা চেট বনাই থৈ দিছে বঢ়িয়াকৈ বহি যাব পাৰে টেনশ্যন নাই আৰু চাওক এটা বস্তু চাওক এইটো পাহাৰৰ নাম শ্ৰী সূৰ্য বুলি কয় যাৰ কাৰণে আজি পূৰা একদম বেলিৰ পোহৰ একদম বনাই থৈ দিছে বঢ়িয়াকৈ আৰু ইয়াৰ পাহাৰৰ কিবা এটা কাহিনী আছে সেই কাহিনীটো মই নাজানো ইমানকৈ গতিকে যিয়ে নহওক তথাপি আপোনালোকক দেখুৱাম বস্তুবিলাক তো ভোক লাগিলে আপোনাৰ এইটো গাছৰ তলতে এটা ৰেষ্টুৰেণ্ট আছে টেনশ্যন নাই তো আমি যাম এইটো গেটেৰে গেটটো চাওক এতিয়া আমি ডাউনত নামি যাম যাব লাগিব এইটো কেনেকৈ নামি যাব লাগিব নামি গৈ আছোঁ বিহাৰত যাব পাৰি নেকি বঢ়িয়া বিহাৰত যাব পাৰি নেকি আহি যাওক
আহি যাওক টেনশ্যন নাই আচ্ছা আচ্ছা ইয়াতে এটা আমাৰ বুঢ়ীমা আছে ইয়াতে বহি আছে তো মোৰ লগত ইমান এটা খুচুৰা আছে নাই চাব লাগিব তো গাইজ এইটো মই কিবা এটা দান দিলোঁ ইয়াক বুঢ়ীমাক বাছ তো এতিয়া আমি মূৰ্তিৰ দৰ্শন কৰিম এনেকুৱাকৈ বহুত মানুহ হৈছে আহি আছে এইটো চাইডে মোৰ আগত দেখা পাই আছে আপোনালোকে মানুহ আছে তো আপোনালোকো দেখাই দি আছোঁ তো এতিয়া গৈ আছোঁ মই নৌকা বিহাৰী এইটো চাইডে যাই আছোঁ এতিয়া আপোনাৰ ইয়াৰ এইটো চাইড গ'লে আপোনালোকৰ কি আছে পেডেল ব'ট আছে বা কিবা কিবি আছে কি কি আছে বস্তুটো আপোনালোকক দেখুৱাইছে আপোনালোকে চাই থাকক ভিডিঅ'খিনি দেখা পাব মোৰ লগত আপোনালোকে মই যি দেখাইছোঁ তাকে আপোনালোকে দেখা পাব চাই থাকক মানে এনজয় পুৰা ফুল এনজয় হৈ আছে আজি আমাৰ পুৰা ফুল এনজয় এনেকুৱা ভাল লাগছে মানে নক'ব আৰু একদম এই সৰু দৃশ্য আহি গ'লোঁ আমি সেইটো আপোনালোকে দেখা পাই আছে পেডেল ব'ট তো আমি এতিয়া কি কৰিম চাই আছোঁ তো আপোনালোক প্ৰথমতে ছাইডটো দেখুৱাই লওঁ তাৰপিছত আহিম বাৰু বৰ্ডিঙৰ কিহৰ পিনে তো আজি বৰ্ডিং কৰি চাব লাগিব কেনেকুৱা লাগে লাইফত ফাৰ্ষ্ট টাইম বৰ্ডিং কৰিব লাগিব আজি আগতকৈ কৰা নাছিলোঁ আজি কৰি চাম কেনেকুৱা লাগে তো ফাৰ্ষ্ট টাইম দেখাই আছোঁ আপোনালোক মানে কমপ্লিট ছাইডটো দেখাই আছোঁ তাৰপিছত বৰ্ডিঙত যাম তো আৰু এইটো ৰাস্তাৰে যাই থাকিলে আপোনালোক এইটো ছাইডত আছে কিবা আছে অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ কিন্তু ফাৰ্ষ্ট টাইম আমি বৰ্ডিঙত যাম তো ব'লক আপোনালোকে মোৰ লগত ব'লক ব'লক উঠি দিয়ক কেনেকুৱা লাগে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ল'ম আজি ফাৰ্ষ্ট টাইম এই কিমানজন উঠিব পাৰে ইয়াতে হা 4জন উঠিব পাৰে তো পেডেল কোনে কোনে মাৰিব পেডেল পেডেল মাৰিব নোৱাৰিম নেকি মই বাবা এই উঠি যাওঁ উঠিলো বঢ়িয়া বঢ়িয়া মাৰি আছো পেডেল পুৰা পেডেল মাৰি আছে হেণ্ডেলটো ঘূৰাব লাগিব বাবা এনেকৈ মাৰি দিওঁ কেটেন পৰ্যায় যাব আৰু যাই থাক মাৰি থাক পানী মজা লাগছে গাইজ মজা মজা আমাৰ হুৰি ভাইক চাওক একদম বিন্দাছ আজাদি ব্লগ বনাইছে চাওক না একদম এইবাৰ জেকেট খুলি দি আছে পুৰা গৰম লাগছে তাক মজা মজা আপোনাৰ মজা জেকেট খুলি দিলো লাহে লাহে মাৰো আপোনাৰ লাহে লাহে হেণ্ডেল গৈ আছে তো গাইস এই বোটিং বঢ়িয়াকে পুৰা বোটিং কৰি যাম কি কম কেনেকুৱা লাগছে এক্সপিৰিয়েঞ্চ তামাম মজা এক্সপিৰিয়েঞ্চ ঘামি জামি শেষ কি কম আৰু এ মজা পেডেল মাৰি বঢ়িয়া আমাৰ হৈ গ'ল বোটিং শেষ হৈ গ'ল তো এতিয়া আমি পেমেণ্ট কৰিব লাগিব তো এতিয়া পেমেণ্ট কৰিব লাগিব আমাৰ পেমেণ্ট কৰিব আমাৰ হুৰি ভাই পেমেণ্ট আৰু নিজে চলাব লাগে পেমেণ্ট কৰি দিয়ক তাকে কয় কি বট পেডেল বট হল পেমেণ্ট কৰি আছে আমাৰ হুৰি ভাই পেমেণ্ট কৰিব তো তাৰপিছত আমি আনো আৰু আপোনালোকক আৰু এটা দৃশ্য দেখুৱাবলৈ যাম সেইটো চাইডত আহি পালোঁ কোনো ৰকম তো আমি এতিয়া আমাৰ বটিঙৰ যেতিয়া ইনচাৰ্জ হয় ইয়ে আমাক কৈ আছে এতিয়া আপোনালোকৰ মানে চেনেলৰ নামটো দি বুলি কি আছে ইয়াৰ কাৰণে সিহঁতক তাৰ মোবাইলত আমি আমাৰ চেনেলটো দি আছোঁ সি চাব আমাৰ ভিডিঅ' চাব গতিকে তাৰ কাৰণে মষ্ট ৱেলকাম তো আপোনালোকক যে কৈছিলোঁ মই অলপ আগতে যে কৈছিলোঁ আমি আপোনালোকক এইটো ছাইডত দেখুৱাম বুলি কৈছিলোঁ যে তো এইটো ছাইডত গৈ আছোঁ এতিয়া কি আছে তো দেখুৱাম দিনন্দ ভাইৰ চাওক হেণ্ডকাচি পুৰি গ'ল তথাপি সি গমেই নাপায় এনেকুৱা মানে বেষ্টত ব্লগিঙত পিছে মানে কি ক'ম আৰু তো মই এইটো ছাইডত সোমাই পৰিলোঁ তো চাওক একদম পুৰা গছ গছনিৰে ভৰা পুৰা ডাঙৰ ডাঙৰ চুং গছ আছে ইয়াতে তাৰপিছত তাৰ মাজেৰে ৰাস্তাকে বঢ়িয়া লাগছে তো সেই আগত অলপ কিবা এটা দেখা পাই আছোঁ তালৈকে যাম মই আপোনালোকক দেখাব চেষ্টা কৰিম কি আছে তাতে হয়তো আগৰ পুৰণা দিনত কিবা এটা বস্তু আছে নেকি তাকে দেখুৱাম আপোনালোকক তো গাইজ চাওক এইবিলাক
আগৰ পুৰণা দিনৰ কিবা মন্দিৰ আছিল ইয়াতে এইবিলাক তো ভাঙি চিঙি হৈ ভাঙা চিঙা চুৰমাৰ হৈ গৈছে তো এতিয়া তথাপিও ইয়াতে সংৰক্ষণ কৰি ৰাখিছে ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে তো দেখাতে তো গাইছ আপোনালোকে ইয়াতে আহিলে তো বহুত ভাল ভাল বস্তু দেখিবলৈ পাব আগৰ পুৰণা দিনৰ এইটো চাওক আপোনালোকে এটা বস্তু দেখুৱাই আছোঁ আৰু এই পাথৰৰ ওপৰত আপোনাৰ আগৰ দিনৰ মহাদেৱৰ কি হয়তো যে আপোনাৰ কি বুলি কয় সেইটো ময়ো নাজানো এইটো দেখুৱাই আছোঁ তথাপি আপোনাক দেখিলে হয়তো নিশ্চয় গম পাব তো এনেকৈ এইবিলাক এইটো আগৰ পুৰণা দিনৰ এইবিলাক হয় তো দেখুৱাই আছোঁ তো ইয়াতে যদি আহে আপোনালোকে বহুত ধৰণৰ এনেকুৱা বস্তু দেখিবলৈ পাব পাথৰত বনাই বনাই থৈ দিছে এইবিলাক তাৰে সেই অলপ আগতো এটা আছে তো আপোনালোক দেখাই আছোঁ মই অলপ আগত গৈ আছোঁ আৰু তো আৰু এইবিলাক চাওক আপোনাৰ শিৱলিংগ বুলি কয় আগৰ এইবিলাক শিৱলিংগ বুলি কয় সেইবিলাক বনাই থৈ দিয়া আছে সেইবিলাকক সেনেকৈ শিৱলিংগ বুলি কয় এইবিলাক বহুত সৰু সৰুকৈ বনাই থৈ দিয়া আছে সেইবিলাক তো অলপমান ওপৰলৈ গৈ আছোঁ তো গৈ আছোঁ অলপ দৌৰিব লাগিব এতিয়া ইয়া অ' মাই গড ভাগৰ লাগি গ'ল সেইটো চাওক সেইটো এটা এইবিলাক বঢ়িয়াকৈ পাথৰৰ গুহাবিলাক চাওক গাইছ কি সুন্দৰ ইয়াৰ তলেৰে পানী নিজৰা বৈ গৈ আছে সৰু এটা ঝৰ্ণাৰ নিচিনাকৈ তো গাইছ তো আমি আৰু এইটো চাইডত দেখা পাইছে আপোনাৰ পূৰা একদম পাথৰে পাথৰ তো ইয়াত এইটো মন্দিৰ হয় তো মন্দিৰ ভিতৰত আমি সোমাই যাম অলপ এনেকৈ হ'ব অলপ সোমাই কি আছে কেতিয়া দেখাবলৈ চাব আৰু আপোনালোকে বৰ্ডটো চাওক মন্দিৰৰ চৌহদত জোতা চেণ্ডেল প্ৰৱেশ নিষেধ তো এইটো কমিটিৰ পৰা জাননী দিয়া হৈছে তো গতিকে আমি এইটো জাননী মানি চলিব লাগিব তো এতিয়া আমি যাম আগলৈকে সোমাই কিনে তো প্ৰথমতে আমি জোতা চেণ্ডেল কি আছে খোলাই থ'ব লাগিব আচ্ছা ঠিক আছে বাৰু আমি এই খোলাব লাগিব ইয়াত যদি হেৰাই যায় ক'ব লগা নাই আৰু ইয়াত নেহেৰাই কাৰণ কিয় মন্দিৰত আহি মানুহ কেতিয়াও মানে দুষ্টামি নকৰে এইটো অৰিজিনেল কথা তো গাইছ তো আৰু এইখিনি জেগাটোৰ নাম কি বুলি কয় মহাতীৰ্থ স্থান বুলি কয় গতিকে যাই এতিয়া আমি মন্দিৰত সেৱা এটা জনাই সোমাই গ'লোঁ তো যাই আছোঁ তো ইয়াতে বৰ্ড এটা লিখি দিয়া আছে তো ইয়াতে চাওক এনেকুৱা ধুনীয়া পৰিৱেশ কি ক'ম আপোনালোকক ভাষা নাই আৰু কেনেকুৱা বুজাম তো আপোনালোকে এবাৰ আহি চাই যাওক কেনেকুৱা লাগে আমাৰ মন্দিৰখন ইমান ধুনীয়া লগা আমাৰ ইয়াত যে ইমান গোৱালপাৰা ডিষ্ট্ৰিক্টত যে ইমান এটা সুন্দৰ পাহাৰ আছে মানে ইমান দেখিব লগা ধুনীয়া ধুনীয়া পাহাৰ আছে বা মন্দিৰটো এনেকৈ দেখিব লগা তো আপোনালোকে এবাৰ আহি চাই যাওক যোনে যোনে দেখা নাই তো আহিলে আপোনালোকৰ হয়তো বহুত ভাল লাগিব পাৰে তো চাওক চাৰিওপিনে আপোনালোকক দেখুৱাই আছোঁ মই তো এইবিলাক চাওক আৰু এই যে আপোনাৰ সৰু সৰু গুহাবিলাক দেখিছে এইবিলাক চব শিৱলিংগ ইয়াতে শিৱলিংগ আছে তো এনেকৈ কৰি তো এইবিলাক চব আগৰ পুৰণা দিনৰ হয় তো এইবিলাক চাওক পাথৰ কাটি কাটি বনাইছে এইবিলাক আগত এনেকৈ কৰি তো আৰু অলপ আগলৈ যাব চেষ্টা কৰিম তো আগলৈ যাম কেনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক তাৰে গৈ আছোঁ অলপমান ওপৰলৈ উঠি যাব লাগিব এতিয়া এনেকৈ উঠি যাব লাগিব অলপ প্ৰাণকৈ উঠিব লাগিব চাওঁ বঢ়িয়া তো ইয়াতে কি মা বুলি কয় আকাশী গংগা তো এইটো আপোনাৰ গুহাটো দেখি আছে এতিয়া আপোনালোকে গুহাৰে সোমাই যাব পাৰে ভিতৰত মন্দিৰ আছে তো সোমাই চাম সেৱা এটা লৈ তো ভিতৰলৈ সোমাই যাম চাওক গাইজ কেনেকুৱা এবাৰ আহি ফিলিংছ লওক আপোনালোকক কেনেকুৱা মন্দিৰ এইটো চাওক এনেকুৱা সুন্দৰ চাওক আৰু এইটো চাওক চাওক চব মন্দিৰ তো চাওক আপোনালোকে এটা বস্তু দেখুৱাই আছোঁ চাওক এইটো সৰু এটা পাথৰ সেই সৰু পাথৰৰ ওপৰত ইমান ডাঙৰ এটা পাথৰৰ ওপৰত ইমান বহুত প্ৰকাণ্ড এটা পাথৰ আছে আৰু সেই প্ৰকাণ্ড পাথৰৰ তলত এটা
মন্দিৰ এইটো আকাশী গংগা এইটো হ'ল আপোনাৰ আকাশী গংগা বুলি কয় চাওক ইয়াতে এতিয়াও পানী জমা হৈ আছে আৰু ইয়াৰ পানী চাওক এনেকুৱা চাফা পানী মানে ক'বলৈ ভাষা নাই আৰু কেনেকুৱা তো গাইজ মই মন্দিৰ দৰ্শন আহিছোঁ যদি অলপমান এটা সেৱা দিব লাগিব তো অলপ তো এতিয়া মই গংগা মাৰ নামৰ এটা সেৱা দিলোঁ জয় শিৱ শংকৰ মা গংগা কৃষ্ণ এটা চন্দন ঘটা দিলে বাবা মায়ে যাতে আশীৰ্বাদ কৰে সেৱা দিলোঁ জয় মা গংগা কৃষ্ণ ৰক্ষা কৰ এটা সুতো বান্ধি দিম নেকি বাবা আপোনালোকে যে এইটো পানী দেখা পাইছে এইটো পানীত যিমান ধুমা বতাহ যিয়ে নহওক একো নহয় ইয়াতে লেতেৰা নহয় আৰু আপোনাৰ বাৰিষা খৰালি সময়ত ফাগুন চৈত মাহ যেতিয়া আহে তেতিয়া কমপ্লিট পানী শুকাই যায় নদ নদী পানী শুকাই যায় কিন্তু ইয়াৰ পানী নুশুকায় তো আপোনালোকে আহি এবাৰ দৰ্শন কৰি যাওক মন্দিৰটো বহুত ভাল লাগিব আৰু ইয়াত আহিলে মনটো অলপ পবিত্ৰ পবিত্ৰ লাগি যায় তো আপোনালোকে আহক দৰ্শন কৰক তো আমাৰ পূজাৰী বাবাই মোক এটা সূতা বান্ধি দি আছে হাতত তো মাৰ নামত এটা সূতা বান্ধি দিলোঁ হাতত জয় শিৱ শংকৰ ৰোগ ব্যাধিৰ পৰা মুক্ত কৰ্মা গংগা কৃষ্ণ স্বামী মনৰ কামনা বাসনা পূৰণ জয় মা গংগা ৰক্ষা তো গাইজ মই এইটো চুটা বান্ধি ল'লোঁ মা গংগাৰ আশীৰ্বাদ ল'লোঁ এটা তো এতিয়া অলপ আগলৈ আপোনালোকক দেখুৱাম কি আছে আৰু অলপমান ইয়াৰ পৰা ওলাই কিনে অলপ আগলৈ দেখুৱাম আকৌ তো এইটো আছে এতিয়া গৈ আছোঁ মই এইটো আপোনাৰ ৰাস্তাটো আপোনাৰ নাইয়ে তো ইয়াতে কি বেৰিকেড দিয়া আছে গতিকে যদি দেখুৱাব লগা হয় তেতিয়া অলপমান পাথৰৰ ওপৰত উঠিব লাগিব এতিয়া এনেকৈ উঠিব যাব লাগিব সেইটো তো আৰু আপোনাৰ এইটো ডাঙৰ পাথৰটো দেখাইছে এইটো আগৰ শিলৰে হাতী আছিল হাতী এইটো সুৰ দাঁত চবেই আছিলে এইটো এই বস্তুটো এইটো হাতী হয় আগৰ দিনত গতিকে এতিয়া পাথৰখিনি মানে ক্ষয় যায় যে অলপ অলপকৈ ক্ষয় যায় গ'ল অলপ আকৃতিটো বেলেগ হৈ গৈ আছে তো এইখিনিয়ে আৰু গাজিয়া তো গাইজ আমি আহি পালোঁ এতিয়া তো শিৱ মন্দিৰ এই শিৱ মন্দিৰ আৰু শিৱ শক্তি ত্ৰিশূল মন্দিৰ বুলি কোৱা হয় তো এইটো হয় মন্দিৰটো হয় এইটো তো দেখুৱাই আছোঁ কাষলৈ গৈ আছোঁ অলপমান দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকক তো চাই থাকক আমিও দেখি আছোঁ আপোনালোকক দেখুৱাই আছোঁ আমাৰ জৰিয়তে আপোনালোকে দেখক তো এইবিলাক হয় মন্দিৰবিলাক তো আগতে যেতিয়া আহিছিলোঁ তেতিয়াতো একেবাৰে ইমান এটা নাছিলে তো এতিয়া চাওক বহুত ডেভেলপ হৈ গৈছে মানে এনেকুৱা মানে চাওক ক'ব লগা ভাষা নাই আৰু কেনেকুৱা ক'ম আপোনালোকক মানে ইমান সুন্দৰ পৰিৱেশ তো আৰু এটা মন্দিৰ আছে সেই আগলৈ তো সেই আগলৈ মন্দিৰ সেইটো চাওক কেনেকুৱা মন্দিৰটো এইটো কি মন্দিৰ হয় এইটো কমপ্লিট হোৱা নাই চাগে তো তথাপিও দেখুৱাই আছোঁ আপোনালোকক এইটো কমপ্লিট হোৱা নাই তো বনাই আছে তো আৰু মন্দিৰখিনি দৰ্জা লক কৰি থোৱা আছে গতিকে ইয়াত নোসোমাওঁ তো ইয়াৰ পৰা আপোনালোকক অলপ দেখুৱাই দিলোঁ তিনন্দয়া ভাই কি খবৰ কোৱা ভালে কেনেকুৱা লাগিছে তামাম মজা আৰু আপোনালোকে যিহে বেৰাই থাকে না বাহ কোনো ৰেছে নলয় এইটো মানে আৰে ভাই একদম আজি মোৰ দিল খুচ মানে ভাষা নাই কেনেকৈ বুজাম পুৰা মানে ইয়াত আহি মানে এনেকুৱা ভাল লাগিছে মানে বহুত দিনৰ পৰা আশা আছিলে আহিম তো আহিব পৰা নাই আজি আহি গ'লো ফাইনেলি তো বঢ়িয়া লাগছে এনেকুৱা মানে ফালি দিছোঁ ভাই ফালি দিছোঁ একদম ফুল জছত এইটো চাওক আমাৰ হৰি ভাই আমাৰ অলপ মানে বজাটো মোক দিয়া হৈছে মানে বলা লৈছে গাইজ আপোনালোকে এই যে অথন যে প্ৰেটেল মাৰিব লগা হৈছে ভিতৰে বটল লৈছে মোক তো গাইজ আপোনালোকে বুজি পাইছে নে ইয়াৰ বেগত কি আছে গম পাইছেনে আগতে অলপ আগতে আমাৰ ড্ৰেছটো কি আছিল মানে ড্ৰেছটো এতিয়া চেঞ্জ হৈ গ'ল মানে কি জেকেটবিলাক যিমান জেকেট আছে তাৰ বেগত সোমাই তিনিজনৰ জেকেট মানে তাতে সোমাই দিছোঁ আৰু আমাৰ হৰি ভাই দাঙি আছে আৰু আমি বিন্দাছকৈ ফুৰি আছোঁ বিন্দাছ টেনশ্যন নাই কিন্তু আমাৰ হৰি ভাই অলপমান দুখ পাব তাক অলপমান কিবা এটা খুৱাই দিব লাগিব বেচেৰা যোৱাৰ সময়ত কিবা এটা খুৱাই দিব লাগিব উপায় নাই ইমান কষ্টকৈ দাঙি আছে বেচেৰা আমাৰ বজাবিলাক তো অলপতো তাক অলপ মৰম কৰিব লাগিব তাৰপৰা ভোক চক লাগিব তো ইয়াৰ কাৰণে অলপ চাওক ফ্ৰেণ্ডছ মই চাহ পানী নাখাওঁ বাইকত 200 টকাৰ পেট্ৰল ভৰাব লাগিব তো সেইটো এটা আৰু শিলৰ মূৰ
মূৰ্তি ইয়াতে এইটো আপোনাৰ ডাঙৰকৈ দেখা পাইছে যে এইটো আপোনাৰ বেলৰ গছ এইটো বেল গছ হয় আৰু ইয়াতে কি লিখা আছে স্তূপা বুলি লিখা আছে ইয়াতে তো এইটো এটা মন্দিৰ হয় যেতিয়া পূজা হয় তেতিয়া এইবিলাকত কমপ্লিটলি পূজা কৰা হয় তো এইটো ডাঙৰকৈ শিলৰ এটা কি বুলি কয় আপোনাৰ আমি যে পূজা কৰি যে বজাওঁ যে সেনেকুৱাটো সেই বস্তুটো হয় তো কৈ দি আমি তো চাওক না গাইজ ফিল্ডখন ক'ৰ পৰা ক'ত আহি গৈছোঁ আমি চাওক এনেকৈ তো এই দি কিমান আপ চাওক তো এইটো অলপ জছ দিব লাগিব জছ মানে তো অলপমান জছ ৰাখিব লাগিব ভাই জছ নাৰাখিলে নহ'ব অলপমান ষ্ট্ৰং থাকিব লাগিবতো ইমান পাহাৰত আহি কিনে যদি নৰ্মেল হৈ যায় তেতিয়াহ'লে কাম একো নচলিব হয় নে নহয় অলপ পাহাৰ আহিছোঁ আমি আমাৰ এটা এইটো তীৰ্থস্থান গতিকে ইয়াত আহি যদি আমি উইক হৈ যাওঁ নৰ্মেল হৈ যাওঁ কেনেকুৱা হ'ব কচোন দিনন্দে ভাই হয় নে নহয় এলেহুৱা বুলি ক'ব আমাক গতিকে এলেহুৱা নহয় আমি ষ্ট্ৰং আছোঁ আমি দেখুৱাব লাগিব বঢ়িয়া নাজানা আপোনালোকে এবাৰ চাওক মোক নাচাব আপোনালোকে মানুহটো চাই লাভ নাই আপোনালোকে বেকগ্ৰাউণ্ডবিলাক চাওক কেনেকুৱা লাগে এবাৰ ক'ব গাইজ দিনন্দে ভাই কি কৈ আছে মোকটো বোলে সদায় দেখিয়ে থাকে গতিকে মোক দেখিব নালাগে তো আপোনালোকে চাই থাকক বেকগ্ৰাউণ্ডবিলাক চাওক কেনেকুৱা বেকগ্ৰাউণ্ডটো চাওক আপোনালোকে এনেকৈ চাওক এইটো পাহাৰ ওপৰলৈ এনেকুৱাকৈ ওপৰত যাব লাগে মোটামুটি এইটো পাহাৰৰ ওপৰলৈ এটা মন্দিৰ আছে সেইটো মন্দিৰত গ'লে মোটামুটি আপোনাৰ 150খনমান চিৰি উঠিব লাগিব আপোনাৰ তো এইখিনি মন্দিৰখিনি তো গাইজ এইটো ৰাস্তা যদি দেখা পাই আছে ৰাস্তাটো এনেকৈ পাহাৰৰ ওপৰলৈ বগাই গৈছে এইটো এটা মন্দিৰ আছে ওপৰলৈ বহুত ওপৰত মানে মন্দিৰ এটা আছে আৰু এইটো মন্দিৰত যাব লগা হ'লে কমচে কম 150 মানে এনেকৈ চিৰি আপোনালোকে বগাই যাব লাগিব গতিকে বহুত এইটো আপোনালোকক দেখুৱাই আছোঁ আপোনাৰ জুইন কেফটো আপোনাৰ গুহা এটা আছে সেইটো গুহাৰ ভিতৰত পূজাৰ সময়ত মানে পূজা কৰা হয় ইয়াতে তো অলপ আগলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ মই চাই থাকক তো গাইজ এইটো হ'ল মন্দিৰখিনি তো ইয়াতে তো এনেকুৱাকৈ ওপৰলৈ মানে সেইটো গুহা দিছে এনেকুৱাকৈ ওপৰলৈ যাব পাৰে সেইটো যাব পাৰে আৰু এইটো ইয়াতে পূজা হয় আৰু চায়াও ইয়াতে এতিয়া মূৰৰ বাল হৈ আছে কেইটাৰে কি এটা দুটা তিনিটা 4 5 6 7 8 9টামান আছে সেই ওপৰলৈকে আছে এতিয়া ডাঙৰ মূৰ বাল হৈছে ইয়াতে তো বহুত সুন্দৰ ঠাই হয় সেইকাৰণে আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ এই যে মূৰ বাল হৈছে বুলি ক'লোঁ যে মৌবিলাকে চাওক ক'ৰ পৰা ৰস টানি আছে সিহঁতে চাওক এইটো এটা মাৰি দিলে হৈ গ'ল আৰু বিজি একদম মেলেৰিয়াৰ বিজি হৈ যাব চাওক এইটো দেখিছে এইবিলাক ইয়াৰ পৰা ৰস টানি লৈ যায় সিহঁতে ৰস টানি কিনে নিজৰ বাহ লৈ যায় কিনে সিহঁতে মৌচাক তৈয়াৰ কৰে হৰিদা বাঘৰ চাউণ্ড দিব পাৰে বাঘৰ চাউণ্ড হৰিদা দেখাই দিয়ক হৰিদা বাঘৰ চাউণ্ড দিব পাৰে নাই তো গাইজ চাওক চাৰিওপিনে দৃশ্য এইটো পাহাৰটো এইটো হয় পাহাৰখিনি এইটো কমপ্লিটলি আমাৰ শ্ৰীসূৰ্য পাহাৰখিনি হয় তো এইবিলাক সেইবিলাকত মন্দিৰ হনুমান মন্দিৰ কি মন্দিৰ বহুতকেইটা আছে গতিকে মন্দিৰ অফ আছে তো আমি এই মন্দিৰলৈকে নোসোমালোঁ কেইটামান মন্দিৰ বাকী থাকি গ'ল তো এইবিলাক চাওক নাজাৰা তো ইয়াতে চাওক ইমান ডাঙৰ গছ এটা আছে বট গছ তো ঠাইখিনি এনেকুৱা সুন্দৰ লাগে মানে বহুত ভাল লাগে ঠাইখিনি তো ইয়াতে কি লিখা আছে প্ৰাচীন মন্দিৰ ভগৱতৰ পুখুৰী এইটো হ'ল পুখুৰীখিনি ডাঙৰ মাছ আছে ইয়াতে বহুত ডাঙৰ মাছ আছে তো গাইজ আজি আমি আহি মানে কমপ্লিট মন্দিৰটো আপোনালোকক দেখুৱালোঁ আৰু আমিও চালোঁ তো গতিকে এতিয়া এটা মন্দিৰ বাকী থৈ গ'ল আপোনাক কৈছিলোঁ যে মই পাহাৰৰ ওপৰত উঠিম বুলি কৈছিলোঁ কিন্তু উঠিব নোৱাৰিলোঁ বহুত ওপৰলৈকে হৈ গ'ল তাতে নগ'লোঁ গতিকে এটা মন্দিৰ বাকী থাকি গ'ল তো গাইজ গতিকে আজি আমাৰ ভিডিঅ'খিনি এইখিনিতে তো গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি নতুন হয় আপোনালোকে তেতিয়াহ'লে কাষতে থকা বেল আইকনটো ক্লিংকৈ বজাই দিব তেতিয়াহ'লে আপোনালোকে মোৰ যিমান নতুন ভিডিঅ' দি থাকিম আপোনালোকে প্ৰথমতে আপোনালোকে পাই যাব তো গাইজ বাই বাই মই এলাই কি কৈছোঁ জানে বান্দৰক